हेलो गाइस तो केने আছে আপোনালোকে আশা কৰো আপোনালোকে ভালে আছে তো আজি আমি আহিছিলো ঝাৰগাঁৱৰ অলপ ভিতৰত ঠাইৰ নাম হৈছে কৰচুৱাবুৰী তো ভিডিওটো বেছি দীঘল নকৰো অলপে কৰিম কিয়নো জাস্ট অলপ সিন দেখাম আৰু ভিডিওটো কেনে লাগিছে চাই পেলাই কমেন্ট কৰি কৈ দিব আৰু লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু পাৰিলে সাবস্ক্ৰাইব কৰি দিব আৰু মই আজি মোৰ নিজৰ মোবাইল দি ভিডিও কৰা নাই এটো মোৰ ভতিজা হয় তেখেতৰ মোবাইল দি ভিডিও কৰি আছে আৰু মোৰ মোবাইলৰ ফ্ৰন্ট কেমেৰা ইয়া চালো অলপ বেয়া আছে আৰু ক্লিয়াৰলি নাহে তো এইটো মোৰ ভতিজা হয় কিন্তু আমি দুজন একলগত থাকিলে মানুহে কেতিয়াও নকয় ভতিজা বুলি আমি দুজন ফ্ৰেন্ড হিচাপে থাকো তো আশা কৰো ভিডিওটো সম্পূৰ্ণ চাব আৰু লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু পাৰিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো গাইজ অলপ আমি সিনবোৰ দেখাই দিওঁ So guys, এতিয়া সূৰ্যৰ পোহৰটো পুৰা ডাইৰেক্টলি চকুত পৰি আছে এয়া পানী চাই আছে পানী তো পানীৰ পৰা সূৰ্যৰ পোহৰটো ৰিপ্লেস হৈ পেলাই পুৰা ডাইৰেক্ট চকুত পৰি আছে তো ভালকে চাব পৰা নাই আৰু গাইজ আশা কৰো ভিডিওটো সম্পূৰ্ণ চাব আৰু ভাল লাগিলে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ ফ্ৰেন্ডছবোৰৰ মাজত শেয়াৰ কৰি দিব আৰু অলপ সাপোৰ্ট কৰক ফ্ৰেন্ডছ আপোনালোকে সাপোৰ্ট কৰিলে অলপ ভাল লাগিব আৰু ভিডিও বনাবলৈ মানে মন যাব আৰু তো গাইজ এটাই আশা আপোনালোকে সাবস্ক্ৰাইব কৰি দিব যাতে আৰু লাইক কৰি দিব আৰু ভিডিওটো চাই পেলাই অলপ ভিডিওৰ মাজত কিবা ভাল লাগিছে নেকি তো কমেন্ট কৰি দিব তো গাইজ ইমানে ভিডিওটো আৰু থ্যাংক ইউ ভিডিওটো চোৱাৰ বাবে তো গাইজ বাই